নমস্কাৰ মই কষ্টুৰি সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি মাঘৰ বিহু সকলোলৈকে মাঘৰ বিহু শুভেচ্ছা থাকিলে আৰু ময়ো কেনেকৈ মানে আমাৰ ইয়াতো কেনেকৈ পাতে তাকে দেখাম আপোনালোকে চাই যাওক মই যাবলৈ ওলাইছোঁ এতিয়া গা চা ধুই কৰি আৰু মই আহিবলৈ মেজিয়ে শেষ হ'ল এয়া মেজি সৰু আৰু মই আহি পালে শেষেই হ'ল বাৰু শুই উঠা দেৰি হ'ল যে মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা কোন বেলেগ জেনি এয়া মোৰ ভাইটি খাই দি দিয়া হাই ভিডিঅ' মই কৰি আছিলোঁ আকৌ অলপ দেৰি আগতে বহুত লাজ কৰে বোলে কিনো এয়া পূৰা মানে চলি আছে আৰু আপোনালোকৰ বিহু কেনেকুৱা গৈছে জনাব কমেণ্ট কৰিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নকৰিলেও কৰিব কেনেকুৱাটো চা নকৰিলেও কৰিবলৈ কৈছে যে কৰিবতো লাগিবই কণ্টেণ্ট বনাই আছোঁ আৰু এতিয়া বুটমাহ দিছে বুটমাহটো খাই লওঁ আমি মানে অলপ ছাইডলৈ গুচি আহিছোঁ আৰু জলকীয়া খাব পাৰিবি জলকীয়া খাব পাৰিম খা চাওঁ জলকীয়া খাব পাৰিলে নহয় দেই জলকীয়া খাব নোৱাৰিলে 10 টকা বাজি মই তোক এটকা দিম তই মোক 10 টকা এইকণ চবে খাই যাব বুটমাহ খাই আহিলোঁ যেনিবা আকৌ খানা খাবলৈ যাব লাগিব এতিয়া মানুহবোৰ ঘৰে ঘৰে গৈছে আৰু তাৰপৰা আমিও ঘৰলৈ আহিছোঁ আকৌ যাম আকৌ খানাৰ কাৰণে আহিব মানুহ খাবলৈ চাই থাকক ভিডিঅ'টো খাই আমি দোকানৰ পৰা আহোঁগৈ এতিয়া ই মানে মোক শান্তি দিয়া নাই অৰ্থনিৰ আহিব লাগে ই মানে ইয়াত নাথাকে খুৰাহঁতৰ ভাইটি হয় আৰু গোলাঘাটত থাকে এতিয়া বিহু বুলি আহিছে ঘৰলৈ এতিয়া মানে মোকো শান্তি দিয়া নাই দোকানৰ পৰা আহিব লাগে দুটা দোকানৰ পৰা আহিলোগৈ এইবোৰ খোৱা বস্তু লৈ লৈ তাক খাই খাই গৈ থাকিম ৰাস্তাটো ঘৰ পালোহি ঘৰৰ পৰা আকৌ মেজিকলৈ আহিছোঁ কোন কোন চাওঁ বোলো এতিয়া আমি চিপছ আহিছোঁ এতিয়া আমি কেক চেক খাইছিলোঁ হে এতিয়া আকৌ বগৰী খালোঁ অকণমান এতিয়া আমি চাউল আনিবলৈ যাওঁ অকণমান আমি এতিয়া চাউল আনিবলৈ যাওঁ অকণমান খেলি মেলিটো হয়েই ন চাউল তাউল তুলি কৰি আহিলোঁ সেয়া বনাই আছে একদম পূৰা তাৰপৰা খাব হ'বই আৰু অলপ পাছত চাই থাকোঁ খানা 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 ব'লা মাঘৰ বিহু পূৰা খানা বনাই আছে এয়া বিলাহীয়ে মাছৰ জোল বনাব হয় নাই মেজিৰ জুয়ো জ্বলিল আলুগুটি পণ্ডিত খানা খাবলৈ হৈ গ'ল এতিয়া খানা খাই লওঁ খাই ল'ম আজি পেট ভৰাই এতিয়া বহি লওঁগৈ হ'ব হৈ গ'ল খাই বহিলে মানুহ খাবলৈ পাত দিয়া মানুহ খানা খাই হৈ গ'ল এতিয়া আহি বহি আছোঁহি এইজনী লাষ্ট কৰিছে লুকাইছে আৰু আজিলৈ ব্লগটো ইমানে আছিলে যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব হে